कंग्रेस AIUDF जों लोगोसे सा 8 MLA आरो बारग' आसामनि मन्थ्रिया खौसे मेल खुंदों। 23 मासनि गेजेराव 13 एबा 15नि मासियाव देरहागोन दुर्गादास बर'। कंग्रेस आरो AIUDF खौ नागारनानै क'क्राझाराव BTC सरकार दाफुंनो हाया। क'क्राझार जिल्लानि सिङाव थानाय 7 नं फग्राग्राम अपेन BTC बियाबनि बेंखनाव थानाय संलाथारि गामिनि आमतला बाजाराव कंग्रेस आरो AIUDF नि जुथाइ मोनसे स्रोद मेल खुंफुं जायो। BTC बिसायख'थिखौ लोब्बा लाखिनानै खुंफुंनाय दोलोआरि जथुम्मायाव AIUDF नि दोलोनि MLA नजरुल हक, हाफिज बशीर आहमद कासिम, कंग्रेसनि MLA आब्दुर रशीद आहमद, बारग' MLA दुर्गादास बर', आब्दुर रहिम खान आरो 7 नं फग्राग्राम अपेन बियाबनि BTC बियाबनि AIUDF नि बिजाथि आनवार हुसैना बाहागो लायो। खौरांगिरिनि सिगाङाव आसामनि बारग' MLA दुर्गादास बर'आ बुङोदि BTC नि बिसायख'थियाव कंग्रेस आरो AIUDF आ खौसे मोन 20 बियाबाव बिजाथि फसंदों। बिनि गेजेराव मोन 13 एबा 15 मासियाव देरहासार जागोना रोखा होननानै बुङो आरो BTC सरकार दाफुंनायाव कंग्रेस AIUDF खौ नागारनानै रावबो सरकार दाफुंनो हाया होननानै बुङो। प्रथम कथा हल दलीय कर्मीबिलाक दीघलिया दिन धरि अलप हताशो হৈ পৰিছে নিৰ্বাচন নোহোৱাৰ কাৰণে। গতিকে আমি যেহেতুকে এটা দায়বদ্ধ ৰাজনৈতিক দল, গতিকে আমি দলীয় কৰ্মীসকলৰ লগত অলপ দেখা সাক্ষাৎ কৰিবলৈ আহিছোঁ, একেলগে বহি কথা পাতিছোঁ। আৰু এইবাৰ নিৰ্বাচনে BTADত এটা নতুন যুগৰ সূচনা কৰিব আৰু সেইটো কথাত আমি নিশ্চিত। আটাইতকৈ ডাঙৰ কথা BTADবাসীয়ে বিচাৰিছে যে কংগ্ৰেছ দলে যোৱা 15টা বছৰ BTADত গুৰুত্ব সহকাৰে অংশগ্ৰহণ কৰা নাই। এইবাৰ কংগ্ৰেছ দলে দায়িত্ব গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ লগতে মূলতঃ শক্তিশালীভাৱে AIUDFৰ লগত আমাৰ যিটো যৌথ অভিযান আৰম্ভ হৈছে, এই যৌথ অভিযানে শাসকীয় BTADৰ শাসকীয় দলেই হোক আৰু ৰাজ্যৰ শাসকীয় দলেই হোক সকলোকে কিন্তু চিন্তাতটো পেলাইছে আৰু আমি এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰিছোঁ বুলি আমি কংগ্ৰেছ আৰু AIUDFে 20খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এই মুহূৰ্তলৈকে আমাৰ হাতত আহি পৰা তথ্য আৰু সমীক্ষা মতে 13ৰ পৰা 15খন আসন আমি দখল কৰিম। কোন দল ফেক্টৰ হ'ব আপোনালোকৰ লগত যুঁজিব কাৰণে, যিহেতু ইয়াত BPF আছে, UPPL আছে? চাওক, ইয়াত ক'ৰবাত BJPয়ে ডেমি কেণ্ডিডেটৰ নিৰ্বাচন খেলিছে। তেওঁলোকে মুখত কয় গৰুচুৰৰ লগত জড়িত, কয়লা মাফিয়াৰ লগত জড়িত, সেইবিলাকো দেখোন আকৌ BJPৰে ডেমি কেণ্ডিডেট বুলি ৰাইজে ক'বলৈ আৰম্ভ কৰিছে। স্বাভাৱিকতে UPPL নতুনকৈ এটা BTR চুক্তিৰ জৰিয়তে আগবাঢ়িছে, যদিও বা BTR চুক্তিটো এতিয়ালৈকে আলোচনা কৰিবলৈকে কোনো এখন চৰকাৰৰ সময় আৰু সদিচ্ছা হোৱা নাই। অন্যহাতেদি একেলগে 15টা বছৰ শাসনত থকা দলটোৰ প্ৰতি এটা এণ্টি ইনকামবেঞ্চিটো নেচাৰেল গ্ৰ' কৰেই। গতিকে আমি ভাবিছোঁ যে আমি যি 20খন আসনত সন্মিলিত হৈ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, সেই 20খন আসনত আমি শক্তিশালীভাৱে ৰাইজৰ পৰা মৰম আৰু আশীৰ্বাদ লাভ কৰিম আৰু আমিয়ে কিং মেকাৰ হ'ম। এই অঞ্চলৰ মাজত উন্নয়নমুখী হোৱা নাই বুলি অভিযোগ কৰি কি ক'ব বিচাৰে আপোনাৰ? স্বাভাৱিকতে আমিও দেখিছোঁ কেৱল মূল পথটোৰ উন্নতি আৰু উন্নয়ন হ'লেই নহ'ব, ঘৰৰ পৰা ওলাই যাতে ৰাইজে এটা ভাল পথেৰে গতি কৰি যাতায়াত কৰিব পাৰে, ছাত্ৰ ছাত্ৰী স্কুললৈ যাব পাৰে, বেমাৰী এজন চিকিৎসালয় নিব পৰা যায়, এই দিশলৈ আমি আচলতে উন্নয়ন হোৱাটো কামনা কৰিছিলোঁ। আৰু উন্নয়ন হোৱা নোহোৱাটো ৰাইজে দেখিছে আৰু ৰাইজে এইবিলাক কথাৰ ওপৰতেই বিবেচনা কৰি আহি থকা BTADৰ নিৰ্বাচনত আমাৰ যৌথ শক্তিক তেওঁলোকে ভোট দিব। আজি একেটা স্থানত 8জনকৈ MLA ইতিমধ্যে বাহাৰ পাতিছে আপোনালোকে, মিনিষ্টাৰ, এক্স মিনিষ্টাৰ, বৰ্তমান MLA, ইয়াৰ ভাল লক্ষণ নেকি এইটো? ডেফিনেটলি ভাল লক্ষণ, কাৰণ এটা কথা মন কৰিছে যে সকলোৱে অনুভৱ কৰিছে জনতা জনাৰ্দন সকলোৰে ওপৰত, আৰু সেই দিশেৰেই এইকাৰণে কৈছোঁ যে আমি ইমান 15টা বছৰ আমি আমনি কৰা নাই কাকো। এইবাৰ কিন্তু আমি দায়িত্ব সহকাৰে গুৰুত্ব প্ৰদান কৰি BTCবাসীৰ সমস্যা আমি অগ্ৰাধিকাৰ দি সমাধান কৰাৰ লক্ষ্যৰে আমি আহিছোঁ। আৰু সেইকাৰণে আমাৰেই হোক বা আমাৰ মিত্ৰজোঁটৰ
বিধায়কসকল হওক দলৰ নেতাসকল হওক আমি ৰাইজৰ লগত কথা পাতিবৰ কাৰণে আহিছোঁ আৰু আমি ভাল সঁহাৰি পাইছোঁ। থেংক ইউ। যৌথ কৰ্মী সভা সুচাৰুৰূপে চলিয় নজৰুল হক বিধায়ক উক্ত প্ৰস্তাৱটো মই সমৰ্থন জনালোঁ। কি আশা কৰে মূল ইছ্যু কি হ'ব আপোনালোকৰ? আমি আজি একচুৱেলি ইয়াত AIUDF আৰু কংগ্ৰেছৰ যিখিনি আমাৰ দলীয় কৰ্মী আছে, কৰ্মী সভা এখন ৰাজহুৱা সভা নহয়, আমি এটা মেছেজ দিব আহিছোঁ যে যেতিয়া দুটা ৰাজনৈতিক দল বা এটা গোট হয়, ৩-৪টা ৰাজনৈতিক দলৰ ঐক্য হয়, তেতিয়া সেই ৰাজনৈতিক দলৰ নেতাসকলে লগ লাগি নিজৰ দলীয় কৰ্মীখিনিৰ লগত সংযোগ কৰাটো প্ৰয়োজন। তেখেতসকলে জানিব লাগে আমি যে লগ লাগিছোঁ। তাৰোপৰি এছাম সদায় চব দলতেই, মই এটা দলৰ কথা কোৱা নাই, ঐক্যটো বেয়া পোৱা থাকে, নিজৰ নিজৰ ৰাজনীতি কৰিলে নিজৰ নিজৰ কথাও জড়িত থাকে। সেইকাৰণে কমপ্লিটলি যাতে AIUDF কংগ্ৰেছৰ মাজত যিটো অলপো যদি ক'ৰবাত কোনোবা এজন ব্যক্তিৰো ভুল ধাৰণা আছে সেইটো মাৰিবলৈ আমি আহিছোঁ আৰু আমি যে একত্ৰিতভাৱে ইলেকশ্যন খেলিবলৈ আগবাঢ়িছোঁ সেই মেছেজটো তেওঁলোকৰ জৰিয়তে ৰাইজক দিবলৈ আহিছোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে আমি AIUDF কংগ্ৰেছে লগ লাগি আমি ইতিমধ্যে অজিত ভূঞা ডাঙৰীয়াক MP জিকাইছোঁ। আপোনালোকে শুনি ভাল পাব যে অজিত ভূঞা ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিৰ নিচিনা সৰ্বশক্তিমান দলটোৱে কেণ্ডিডেট দিবলৈ সাহস নকৰিলে, থাৰ্ড কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাৰে AIUDF আৰু কংগ্ৰেছে লগ লাগি অজিত ভূঞাক জিকাইছে। কোৱাৰ্টাৰ ফাইনেল আমাৰ সেইটো, এইখন ছেমিফাইনেলত আমি 20টা সিটত খেলিছোঁ। ইয়াত এই 20টা সিটৰ প্ৰতিদ্বন্দ্বিতাত আমি ভাবোঁ এইবাৰ কোনো এটা ৰাজনৈতিক দলে ডাবল ডিজিট যে পাব সন্দেহ আছে। তাৰমানে 10তকৈ অধিক কোনোবাই পাব আমাৰ সন্দেহ আছে, কোনো দলেই। আপোনালোকে নিজেও গম পাইছে অলপ। কিন্তু AIUDF কংগ্ৰেছে লগ লাগি আমি 20টাত খেলি 15খন আসন পোৱাৰ পচিবিলিটি আছে আৰু আমাক বাদ দি কোনো এটা ৰাজনৈতিক দলে কোকৰাঝাৰত এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিব। সেইটো আমি এনে ওপৰতে কোৱা নাই। আমি BTC ইলেকশ্যনত এটা সময়ত কংগ্ৰেছে 5টা জিকিছোঁ, AIUDFে যোৱাবাৰ ইলেকশ্যনত 8টাত খেলি 4টাত জিকিছে 50%। গতিকে আমি ইয়াতে 15টা জিকাটো বৰ কঠিন কথা হোৱা নাই। এইবাৰ এইকাৰণে 15টা জিকিম বুলি কৈছোঁ। সাংঘাতিক ধৰণে ভোট বিভাজন হ'ব এইবাৰ। এই ভোট বিভাজনে আমাৰ ভোট বিভাজন নহয়, তেওঁলোকৰ ভোট বিভাজনে আমি য'তে আছোঁ ত'তে থাকিয়েই আমি 15খন আসন জিকিম এইবাৰ আৰু আমাক বাদ দি কোনেও চৰকাৰ কৰিব নোৱাৰে। সেই দৃষ্টিভংগীৰে আমি এইবাৰ আগবাঢ়িছোঁ। এই ছেমিফাইনেলখন আমি ছেমিফাইনেলৰ পিছত ফাইনেল খেলে 2021। ভাবিছোঁ 2021ত অকল AIUDFে নহয়, আমাৰ লেফ্ট ডেম'ক্ৰেটিক এলায়েন্স হোৱাৰ এভৰি পচিবিলিটি আছে। এই লেফ্ট ডেম'ক্ৰেটিক এলায়েন্সৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ 2 তাৰিখ 2021ত যে উৎখাত হ'ব সেইটো খাটাং। সেইকাৰণে এখন ছেমিফাইনেল বুলি কৈছোঁ আমি। গতিকে এই ছেমিফাইনেলত আমি বিজয়ী হ'ম আৰু ফাইনেলত লেফ্ট ডেম'ক্ৰেটিক যদি কংগ্ৰেছৰ লগত হয় তেতিয়াহ'লে 2021ত আমি AGP, BJP, BPFক সাংঘাতিক ধৰণে প্ৰত্যাহ্বান জনাম। 3 নম্বৰ কথাটো হৈছে BTC নিৰ্বাচনত যিমান ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছে সকলো ৰাজনৈতিক দলেই কংগ্ৰেছ আৰু AIUDFৰ প্ৰতিদ্বন্দ্বী। কোনো বন্ধু নহয় আমাৰ। এই সময়ত আমি যুদ্ধত নামিছোঁ, প্ৰতিদ্বন্দ্বীহে, কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ শত্ৰু। এইকাৰণে ভাৰতীয় জনতা পাৰ্টি শত্ৰু যে ভাৰতীয় জনতা পাৰ্টীয়ে আজিৰ দিনটোত বড়ো মানুহক বিভাজন কৰাৰ আচল কামটো কৰিছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টীয়ে কাক সমৰ্থন দিছে? প্ৰমোদ বড়োক নে হাগ্ৰামা মহিলাৰীক? কাক সমৰ্থন দিছে তেওঁলোকে? আজি তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ। বড়ো মানুহৰ বড়ো ভোট বিভাজন কৰাৰ কাৰণে কংগ্ৰেছে 15 বছৰ হাগ্ৰামা মহিলাৰীক এই অঞ্চলত তেওঁলোকক শাসন খাবলৈ দিছিল। কোনোদিন আমি হাগ্ৰামা মহিলাৰীক আমাৰ পৰা আঁতৰি যাব কোৱা নাছিলোঁ, তেওঁ নিজে আঁতৰি গৈছে। আজি হাগ্ৰামা লাজ পোৱা উচিত। হাগ্ৰামা মহিলাৰী, মই আজি আপোনালোকৰ জৰিয়তে কৈছোঁ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপুনি লাজ পোৱা নাইনে? দুইফালে দুজনক এখন হাতত ধৰি লৈছে প্ৰমোদ বড়োক বিজেপিয়ে, এখন হাতত ধৰি লৈছে হাগ্ৰামাক। যিকোনো সময়ত এজনৰ হাত এৰি দিব। আজি তেনেকুৱা অৱস্থা কৰিছে বড়ো নেতৃত্বক। মাজত কি আশা কৰে BTC নিৰ্বাচন?
আজি বিটিসি পৰিষদীয় নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ আৰু AIUDF দলৰ যৌথ কৰ্মী সভা সেই ইতিমধ্যে আমি যোৱাকালিও শ্ৰীৰামপুৰ আৰু গোমাত কৰিলোঁ, আজি পৰ্বতচৰাত কৰিলোঁ। এইখন আমাৰ ছেকেণ্ড মিটিং। তো আমি কংগ্ৰেছ আৰু AIUDFে যৌথ প্ৰাৰ্থী দিছোঁ আৰু মিত্ৰতাৰ ধৰ্মখিনি বজাই ৰাখি আমাৰ ৱাৰ্কাৰ তথা সমৰ্থকসকলক আমি বুজাবলৈ আহিছোঁ যে আমাৰ মিত্ৰতাৰ ধৰ্মটো বজাই ৰাখিব লাগিব। বিটিচিৰ উন্নয়নৰ স্বাৰ্থত যি ডেভেলপমেণ্ট স্থবিৰ হৈছে, যি পাৰ্চেণ্টেজৰ কাম হৈছিল, এইবিলাক অফৰাবলৈ হ'লে এইবাৰ AIUDFৰ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ দৰকাৰ আছে। কাৰণ আপোনালোকেও গম পায়, হাগ্ৰামা মাহিলী ডাঙৰীয়া, ইফালে প্ৰমোদ বড়ো ডাঙৰীয়া, ইফালে নৱসৰণী আছে সাংসদ, তেখেতৰ অবৰ সুৰক্ষা সমিতি, বিভিন্ন ৰাজনৈতিক দলে যি কেণ্ডিডেট দিছে, BJPও আছে, খোৱা কামৰা, কোনো এটা দলে 10ৰ ওপৰত সংখ্যাত মেম্বাৰ জিকাব নোৱাৰে। তো আমাৰ যিখিনি এনালাইচিছ আৰু যিখিনি আমি দেখিলোঁ ইকুৱেশ্যন মিলাই, আমাৰ দুয়োটা দলৰ যি মনোনীত প্ৰাৰ্থী আছে আমি 20জন দিছোঁ, কংগ্ৰেছে 13টাত, আমি 7টাত। তাৰ ভিতৰত মই ভাবোঁ, মোৰ যিখিনি এছেছমেণ্ট, মই কেতিয়া সমষ্টিত ঘূৰি গম পালোঁ, ৰৌতা ধনশিৰি গোটেইখিনি, তাতে আমি 13+ হ'ব। আটাইতকৈ ডাঙৰ পাৰ্টি আমি হ'ম, চৰকাৰত আমি থাকিম, যাতে ইয়াত বিভিন্ন ধৰণৰ বড়ো অবড়ো জনগোষ্ঠী, আদিবাসী ভাইসকল, যিমান জনসংখ্যাৰ জনগোষ্ঠীৰ মানুহ আছে, তেখেতসকলক লৈ এখন সুস্থ চৰকাৰ যাতে হয়, তাত যাতে আমাৰ অংশীদাৰিত্ব থাকে, সেই চেষ্টাত আমি অৱতীৰ্ণ হৈছোঁ। আজি দুয়োটা দলৰ পৰা এই মেছেজটো দিবলৈ আহিছোঁ। এতিয়া BJP অপপ্ৰচাৰ চলাই আছে যে ইহঁতে কোনো আমাৰ NBNN আমাৰ মিত্ৰতা হোৱা নাই। মেইনলি আজি মেছেজ কংগ্ৰেছ আৰু AIUDF যি বিটিচি পৰিষদীয় নিৰ্বাচনত মিত্ৰতা কৰিছে, এই মিত্ৰতা কংক্ৰিট, এইটোৰ কোনো ভুৱা কথা নহয়। যাৰ কাৰণে যৌথ উভয় দলৰ লিডাৰসকল, আমাৰ 3জনকৈ বিধায়ক, এখেতসকলৰ 2জন বিধায়ক, এজন প্ৰাক্তন মন্ত্ৰী, এজন জেনেৰেল ছেক্ৰেটাৰী, এজন প্ৰাক্তন বিধায়ক, গোৱালপাৰা সমষ্টিৰ বিধায়কো আহি পালে। তো ইয়াত আৰু কি সন্দেহৰ কথা আছে? সন্দেহৰ কথা থাকিব নালাগে। এইখিনি মেছেজ দিবলৈ মেইনলি আহিছে।